আসসালামু আলাইকুম প্রিয় দর্শক বন্ধুসকল, স্বাগতম জনাইছো আন এটি ভিডিঅ' লৈ। আজি আপোনাক দেখুৱাম সৰিয়হৰ খেতি। 1 বিঘা সৰিয়হৰ খেতি কৰিলে কি কি প্ৰয়োজন হয় এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাম। তো চাই থাকিব ভিডিঅ'টো। प्रथमे माटित 3 बारকৈ চহাব লাগিব। উদাহৰণস্বৰূপে আজি মাটিত হাল মাৰিলে 3 দিন পিছত আৰু এবাৰ হাল মাৰিব। 2 বাৰ হল আৰু 3 দিন পিছত আৰু এবাৰ হাল মাৰিব। সৰিয়হ ছিটোৱাৰ আগত 1 বিঘা মাটিত DIP 4 পাল্লা দিব, ইউৰিয়া 4 পাল্লা দিব, পটাছ 1 পাল্লা দিব। এই সাৰখিনি একেলগে মিহলাই দিব। তাৰ পিছত 1 বিঘা মাটিত ছটিয়াই দিব। সাৰ ছটিয়াৰ পিছত 1 বিঘা মাটিত 2 কেজি সৰিয়হ ছটিয়াই দিব। 1 বিঘা মাটিত সৰিয়হ হ'ব 5 পৰা 6 মোন। এই আহিন মাহৰ পৰা আঘোণ মাহলৈকে ইয়াৰ সময় থাকে। এই প্ৰচেছত যদি সৰিয়হ খেতি কৰে 100% লাভৱান হ'ব পাৰিব। ধুনীয়া লাগিছে, একদম ফুলৰ বাগিচাৰ দৰে দেখি। এক কেজি সৰিয়হ যদি আপোনাৰ সৰিয়হ যদি পুৰণা হয় তে 1 কেজি সৰিয়হৰ পৰা তেল ওলাব আপোনাৰ 400 গ্ৰাম। আৰু যদি নতুন সৰিয়হ হয় তেনেহ'লে 1 কেজিত আপোনাৰ তেল ওলাব 350 গ্ৰাম কে। ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো বজাই দিব। খুদা হাফিজ।